কামৰ মাজতে এটা ভিডিঅ' প্ৰস্তুত কৰিছোঁ। আপোনালোকে চাহ তাহ খালেনে? মই ভাতৰ ব্যৱস্থা কৰি আছোঁ। আলহী আহিছে, একদম গামোচা চাদৰ এইযোৰ পিন্ধি ভাল লাগে হয়নে? আপোনালোকৰ ভাল লাগেনে ক'বচোন? গামোচাখন যেতিয়া চাদৰখন মাৰোঁ একদম নিজকে গহীন গহীন লাগি যায়, পূৰা গহীন লাগি যায়। আৰু এতিয়ালৈ এৰিছোঁ, কামবোৰ কৰি লওঁ। ঠিক আছে। এইফালে গাহৰি বইল কৰি আছোঁ আৰু গাহৰি মেইন ভাল লাগে গাহৰি, গতিকে গাহৰিখিনি বইল কৰি লৈছোঁ। আৰু ইয়াত লেতেৰাবোৰ ওলাইছে যে সেইকাৰণে গাহৰি বইল কৰি খাব লাগে। আমি খাওঁ বা বইল কৰি খাওঁ। এইবোৰ পেলাই লৈছোঁ। ইমান তেল ওলালে, তেল দিয়া হয়, নিমখ হালধি তেল দি ভজা নিচিনা হৈ গৈছে। চাওকচোন, একদম তেল মাংসখিনি দি ল'লোঁ, গোটেই তেল ওলাই গ'ল। আৰু ইয়াতে আলুকেইডোখৰ দি দিলোঁ, ভাজি লৈছোঁ আলুকেইডোখৰ ইয়াৰ লগতে। আগতীয়াকৈ ফ্ৰাই কৰা নাই যে, গতিকে আলু মাংস একেলগে দিলোঁ। আৰু এতিয়া দি দিছোঁ পিঁয়াজ। অকণমানো তেল দিয়া নাই, এক টোপাও তেল নিদিয়াকৈ মই গাহৰি মাংস প্ৰায় বনাওঁ, কাৰণ কেলৈ তেল থকা গাহৰি যিহেতু। আৰু এতিয়া পিঁয়াজ আদা ৰচুন যিমান যি মছলা দিব পাৰি, কিন্তু মই একো মছলা নিদিওঁ, অকল পিঁয়াজ আদা নহৰু এনেকৈয়ে বনাওঁ। এতিয়া চাই থাকিব কি কি দি আছোঁ। আৰু ইয়াত নিমখ হালধি দিলোঁ, কিন্তু নিমখ হালধি দিওঁতে ভিডিঅ'টো কৰা নহ'ল, থাকি গ'ল। সেয়াই, আৰু একো দিয়া নাই, নিমখ হালধি আদা ৰচুন পিঁয়াজ এনেকৈ দি ভাজি আছোঁ। আৰু এতিয়া ইয়াত দিছোঁ ঔটেঙা। ঔটেঙা দিলেহে তেলটো কাটি দিব। টেঙা গাহৰি মাংসত এনেও টেঙা কিবা দিলে ভাল লাগে। ঔটেঙা দি দিছোঁ, বহুত ভাল লাগে ঔটেঙা দি খাই। আপোনালোকে খায়নে? মোৰ কিন্তু খুব ভাল লাগে। আৰু ইয়াত অকণমান গৰম পানী দি দিছোঁ। ভাল লাগে অকণমান ৰসটো ওলালে, মানে সানি খাবলৈ ভাল লাগে ভাতৰ লগত। অকণমান গৰম পানী দি এতিয়া উতলালে হৈ গ'ল আৰু এইখিনি খাব পৰা। অলপ জ্বলা খোৱালে ভাল আছিলে, জ্বলা নাই। এটা সেই জলকীয়া দিছোঁ আৰু ল'ৰাকেইটা খাব লাগে যে, এতিয়া একদম ধুনীয়াকৈ খাম। এইফালে দাইল